অ' জোনমণি কি হ'ল? বকে মনটো মাৰি আছ কি হৈছে? কিনো কবি অ' ছোৱালী, মই বৰ কনফিউজনত আছোঁ। কি হ'লনো কচোন কথাটো ক, তই মোক নকওঁনে? কম ৰ, ঘৰৰ মানুহৰ মতে মোৰ সমান হেনো উৎপতীয়া এই পৃথিৱীতেই নাই। অঁ আৰু ওচৰ চুবুৰীয়াৰ মতে হেনো বয়সতকৈও মইহে বেছি ঠাণ্ডা। এতিয়া মই কনফিউজনত আছোঁ, কাৰটো সঁচা কাৰটো মিছা। তোৰ আচল ৰূপটো ঘৰৰ মানুহেহে গম পায়, ঘৰটোহে সঁচা। মানে মই উৎপতীয়া? নহয়, তুমি একেবাৰে উৎপতীয়া নহয় আৰু। মিডিয়াম চাইজৰ উৎপতীয়া চাগে মোৰ, হয় নাই? নে হাই লেভেলৰ? তই কচোন বাৰু, তইতো সদায় মোৰ লগত থাক। হাইতকৈ হাইহে হৈছেগৈ আৰু তোমাৰ। তুমি বয়সতকৈ বেছি হেৰিহে। কি ক? তোমাৰ যিটো বয়স হৈছে, তুমি যেন তাতকৈ হাই লেভেলৰ নি? তুমি তাতকৈ হাই লেভেলৰহে উৎপতীয়া, একেবাৰে সৰু ল'ৰা ছোৱালীকেইটাৰ নিচিনা কৰি থাকা। আৰু এটা কথা সুধো, ক তোৰ কলিজা কেইটা? এটা, সেইটোৱে সুধিবলগীয়া কথা নে? মোৰ দুটা। কেনেকৈ? এটা মোৰ দেহটোত আছে আৰু এটা এইটোত। তালিয়া। নমস্কাৰ, আপোনালোকে গম পাইছে চাগে, কাৰোবাৰ যদি ভ্লগ চাইছে তেন্তে গম পায়েই আমি অলপ আবেলি সময়ত ওলাই আহোঁ ঘৰৰ পৰা। আমি এতিয়া ওলাই আহিছোঁ বৰ্তমান। সদায় ওলাই আহোঁ, অকণমান খোজোঁ আৰু ভালো লাগে মনটো। আজি খালি পকা ৰ'দ হ'ল অকণমান ৰ'দ বাৰু আজি। চবৰে বেমাৰ হৈ আছে কাৰণে নিয়ৰ পৰিবৰ কাৰণে আমি আজি অকণমান সোনকালে আহিছোঁ। নিয়ৰ পৰিলে বেমাৰ হ'বৰ কাৰণে ঘৰত কৈ পঠিয়াইছে। সোনকালে আহিম আৰু বেছি দেৰি নকৰোঁ, আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু সেইজোপা যে ঠৰঙা গছজোপা দেখিছে, সেই কাৰেণ্টটো সেইকেইডালে মাৰিলে সেইডালে বেলি মেজিত খৰি খাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ জোনমণিয়ে কিবা এটা বনাব দেই এতিয়া। নেকলেছ নহ'লেও হয়, এডাল হয়। সৰুতে আমি এডালেই মেইন আৰু আমাৰ। অঁ, এইডালহে পিন্ধো নেকলেছ। আপোনালোকে পিন্ধি পাইছে নাই কমেণ্ট কৰিব। নেকলেছ এডাল ধুনীয়া নেকলেছ এডাল বনাই দিম আপোনালোকক। লাগিলে অৰ্ডাৰ দিব পাৰিব। সৰুকালৰ আমাৰ স্মৃতি এয়া। এইফালে খালি কিবা হেৰি দুডাল থাকিব লাগিব। এইফালে অকণমানি মাৰি দুডাল দি এনেকৈতো শিকিব নোৱাৰিব। এডাল হৈছে নেকলেছ। কেনেকুৱা লাগিছে? ধুনীয়া দিছে, চ' বিউটিফুল নেকলেছ, সৰুকালৰ আমাৰ নেকলেছ, যিমান সোণৰ গহনা এতিয়া পাত্তা নাপায়। এয়া অকণমান আমাৰ ঘৰৰ পৰা আগলৈ আহি, মানে জানিহঁতৰ ঘৰৰ পৰা অকণমান আগলৈ আহি কিমান ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে। এইটো ৰাস্তাইদি আমি গৈ থাকোঁ। দিনটোত আমি 4-5 বাৰমান এইটো ৰাস্তাইদি অহা যোৱা কৰোঁ। আগতেতো 4 বাৰ হয় মানে এইফালেদি আমাৰ স্কুল আছিল, হয়নে? এতিয়াও এইফালেদিয়েতো কলেজ যাওঁ। কিবা এটা মানে কাম কৰিবলৈ হ'লে হস্পিটেলেই হওক লাগিলে যিয়েই হওক বা টাউন ফালে গ'লেও আমি এইটো ৰাস্তাই দিয়ে যাওঁহি। দেখিছে এজোপা কহুৱা গছ নে কি? ধান পাতৰ নিচিনা লাগিছে। ফুল ফুলিলে নাই ইয়াত? মই জানিম মোক কি মেই নেকি? তুমি মেই হাঁহি আছে, আমি ভৰি নচলাই হ'ল। এয়া দেখিছে ইমান ধুনীয়া জেগা, আপোনালোকো আহিব। সেইফালে আছে নামঘৰ। এইফালে কোনোবা ৰখি দিলে নি? শ্ল' মাৰি দিলে যে। আৰু সেইফালে সোমাব। ফালে ভ্লগ বনোৱাত বিজি ৰাইজ। আমাৰ যিহেতুকে আপোনালোকে গম পাইছে ভ্লগ বনোৱাৰ উৎপাত উঠিছে। কৃষ্ণ প্ৰভু দেখিছে আৰু এয়া হৈছে আমাৰ নামঘৰ। কিমান ধুনীয়া দেখিছে, চাৰিওফালে চুমনি আৰু মাজতে হৈছে নামঘৰ ভাগ। বৰ ধুনীয়া। মোবাইলতকৈও কিজানি ধুনীয়াহে হ'ব, হয়নে? এইফালে আমাৰ আইদেৱে ভ্লগ বনাই গৈছে। চিঞৰিব নোৱাৰোঁ বেছি। এইটো জিম্পীহঁতৰ ঘৰলৈ এই ৰাস্তাটোৱেদি সোমাই যাব। চুমনিৰ মাজে মাজে সুন্দৰ পৰিৱেশ উপভোগ কৰি আপোনালোকে জিম্পী বৰাৰ ঘৰলৈ যাব পাৰিব, হয়নে?
ব্লগ নে ব্লগ ব্লগ সেই আমাক খোকোজা লাগে মেইন কথা মানে নাৰ্ভাছনেছটো এতিয়াও আছে আছে আৰু আৰু চাৰিওফালে এয়া বাগান আমাৰ অঞ্চলটোত বাগান আৰু সাঁচি আপোনালোকে বেছি পাব এইখন দেখিলে মোৰ এতিয়াও বুকুৱে ঢাপকে উঠে তোৰ উঠে নাই বাৰু সঁচাকে এইখন গাড়ী আপোনালোকৰ কাৰ এনেকুৱা হয় গাৰ কাষেদি গ'লে জনাবচোন ধান বুলি ক'লে কিডনেপ কৰা গাড়ী এয়া হৈছে আমাৰ শিৱ মন্দিৰ শিৱৰাম এয়া হৈছে এখন ফিল্ড কি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে চাৰিওফালে কিমান ধুনীয়াকৈ থয় ইয়াত যোনজন বৰ্তা থাকে বৰ ধুনীয়াকৈ থয় এইডোখৰ জেগা সেইফালে দেখিছে ফুটবল খেল হয় ইয়াত ক্ৰিকেট হয় থিয়েটাৰ হয় মেলা হয় আমাৰ এইখন ফিল্ড মেইন একদম এইফালে দেখিছে এইফালে আহিলে একদম মনটো পূৰা ভাল লাগি যায় দেখিছে এতিয়া ৰ'দটো গ'ল কাৰণে সিমান ভাল লগা নাই কিন্তু এনেই যেতিয়া আপুনি এইফালে আহিব বহুত ভাল লাগিব মন একদম ফ্ৰেছ হৈ যায় সেইকাৰণে আমি সদায় আবেলি সময়ত এইফালে অকণমান ওলাই আহোঁ গগৈ আৰু জিম্পি বৰাই খেলি আছে ফুটানি নহয় অ' আই তুমি হাৰিলা দুয়োজনীয়ে মিলি ফিল্ডতে অকণমান বেডমিণ্টনো খেলিলোঁ বেডমিণ্টনৰ উপভোগো লৈ আহিলোঁ